হেল্ল' বন্ধুসকল, আজি মই কেইটামান অংক লৈ আহিছোঁ। কম সময়ৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব, বেছি টাইম নালাগে, আপোনালোকে বুজিব পাৰিব। কুৱেশ্যনটো একবাৰ আমি পঢ়ি চাওঁ। এজন মানুহে তেওঁৰ স্ত্ৰীতকৈ 5 বছৰৰ ডাঙৰ। তেওঁৰ স্ত্ৰীৰ বয়স ল'ৰাৰ বয়সৰ 4 গুণ। 5 বছৰ পিছত ল'ৰাৰ বয়স 12 বছৰ হ'লে বৰ্তমান সেই মানুহজনৰ বয়স কিমান? আমি চাওঁ, প্ৰথমে এই লাইনটো চাব। ইয়াত 12 বছৰ, আমি ইয়াত 12 বছৰ, 12 বছৰৰ পৰা এই 5 বছৰটো আমি মাইনাছ কৰিম, -5। এতিয়া আমি 12 পৰা 5 গ'লে 7 বছৰ। আমি ল'ৰাৰ বয়স 7 বছৰ পালোঁ। এতিয়া আমি এই লাইনটো চাম, এইটো লাইন। ইয়াত লিখিছে স্ত্ৰীৰ বয়স ল'ৰাৰ বয়সৰ 4 গুণ। ল'ৰাৰ বয়সৰ 4 গুণ হ'লে আমি ইয়াত 7টোতো আমি ল'ৰাৰ বয়স পালোঁ, 4 গুণ হ'লে ইয়াত পূৰণ কৰি 4 দি পূৰণ হ'ব। পূৰণ কৰিলে আমি কিমান পালোঁ? 28 পালোঁ। 28, পত্নীৰ বয়স 28 পালোঁ। আৰু এতিয়া আমি এই ওপৰৰ লাইনটো চাওঁ। এজন মানুহৰ তেওঁৰ স্ত্ৰীতকৈ 5 বছৰৰ ডাঙৰ। আমি ইয়াত পালোঁ স্ত্ৰীৰ বয়স 28 বছৰ। আমি 28ৰ লগত এই 5 বছৰটো যোগ কৰিম। যোগ কৰিলে আমি কিমান পালোঁ? 33 বছৰ। আমাৰ ইয়াত ওলাব দিছে বৰ্তমান সেই মানুহজনৰ বয়স কিমান। এই মানুহজনৰ বয়স কিমান? আমি পালোঁ 33 বছৰ। আমাৰ খ নম্বৰ এনচাৰ, ৰাইট এনচাৰ 33 বছৰ। এই অংকটো চাওক, ইয়াত কি লিখিছে আমি চাওঁ। স্ত্ৰীৰ স্বামীতকৈ 5 বছৰৰ সৰু। স্ত্ৰীৰ বয়স ল'ৰাৰ বয়সৰ 4 গুণ। 4 বছৰ পিছত ল'ৰাৰ বয়স হ'ব 11 বছৰ। বৰ্তমান স্বামীৰ বয়স কিমান? আমি ইয়াত প্ৰথমে এই লাইনটো চাম। ইয়াত 11 পৰা আমি এই 4 মাইনাছ কৰিম। 4 মাইনাছ কৰিলে আমি পালোঁ কিমান? 7। ল'ৰাৰ বয়স আমি 7 বছৰ পালোঁ। এতিয়া আমি এইটো লাইন ল'ম। স্ত্ৰীৰ বয়স ল'ৰাৰ বয়সৰ 4 গুণ। আমি এইটো ল'ৰাৰ বয়সৰ 4 গুণ হ'লে 7 পূৰণ 4, ইয়াত আমি 28 পালোঁ। স্ত্ৰীৰ বয়স ল'ৰাৰ বয়সৰ 4 গুণ হ'লে আমি 4 দি পূৰণ কৰি আমি 28 পালোঁ। এতিয়া আমি এই ওপৰৰ লাইনটো ল'ম। এইটো লাইন হ'লে
ইয়াত লিখিছে স্ত্ৰী স্বামীতকৈ 5 বছৰৰ সৰু। আমি ইয়াত এইটো ল'ম 28 যোগ ইয়াত 5 আছে 5টো ল'লোঁ। আমাৰ কিমান হ'ল 33 বছৰ। আমাৰ খ নম্বৰ এনসাৰ ৰাইট এনসাৰ। আমি পৰৱৰ্তী অংকত যাই আছোঁ। আমি এতিয়া এই অংকটো চাম। ইয়াত কি লিখিছে, ইয়াত লিখিছে আব্দুল আজিজ আৰু আব্দুল কৰিমৰ একেলগে বয়স 53 বছৰ, কিন্তু তেওঁলোকৰ বয়সৰ পাৰ্থক্য যদি 17 বছৰ হয় তেনেহ'লে কাৰ বয়স কিমান হ'ব? কাৰ বয়স কিমান? এইটো চিম্পল কোৱেশ্যন। আপুনি চাওক, অপশ্যনত আমাৰ 4টা অপশ্যন দিয়া আছে। ইয়াত চাওকচোন কোনটো যোগ কৰিলে আমাৰ 53 হয়। যোগ কৰিলে 53 হয়, মাইনাছ কৰিলে 17 হয়। যোগ কৰিলে কোনটো অপশ্যন যোগ কৰিলে 53 হয় আৰু মাইনাছ কৰিলে 17 হয়? আমাৰ অপশ্যন ক নম্বৰ এইটো ৰাইট এনসাৰ। আমি যোগ কৰিলে 53 পাওঁ, মাইনাছ কৰিলে 17 পাওঁ। এই দুটা যোগ কৰিলে 53 আৰু মাইনাছ কৰিলে 17 পাওঁ। এইটো আৰু এটা নিয়ম আছে কৰাৰ কাৰণে মই দেখুৱাই আছোঁ আপোনালোকক। আব্দুল আজিজ আৰু আব্দুল কৰিমৰ এই দুজনৰ মাজত এজন ডাঙৰ এজন সৰু। ডাঙৰজনৰ বয়স ওলাম, ডাঙৰৰ বয়স ওলাও আমি। ডাঙৰৰ বয়স আমি 53 53 আমাৰ প্লাছ এই 17টো আমি ইয়াত বহাই দিলোঁ। আমি 2 দি ভাগ কৰিম। এইটো আমি যোগ কৰিলোঁ 70 হ'ল। 70 আমি 2 দি ভাগ কৰিম। এতিয়া 35 তুমি 35 পালোঁ। ডাঙৰজনৰ বয়স 35 পালোঁ। আমি এতিয়া সৰুজনৰ বয়স উলিয়াম। সৰুজনত মাইনাছ হ'ব, মাইনাছ 17 2 দি কৰিম আমি। 36 কৰিলে আমি 18 পালোঁ। আপোনালোকে বুজিব পাৰিছে নিশ্চয়। আমি পৰৱৰ্তী অংকলৈ যাই আছোঁ। আমি এই অংকটো কৰি চাওঁ। ইয়াত কি লিখিছে পঢ়ি চাওঁ আগত। মাতকৈ ছোৱালী 18 বছৰৰ সৰু। 6 বছৰ পিছত তেওঁলোকৰ বয়সৰ সমষ্টি 54 বছৰ হ'লে ছোৱালীজনীৰ বৰ্তমান বয়স কিমান? আমি ছোৱালীজনীৰ বৰ্তমান বয়স ওলাব লাগে। যিহেতু 6 বছৰ পিছত দুজনৰ বয়সৰ সমষ্টি হ'ল 54 বছৰ, বৰ্তমানে দুজনৰ বয়সৰ সমষ্টি কিমান হ'ব? আমি ইয়াত কৰি চাওঁ। 54 বছৰ হ'লে মাইনাছ
12 12টো ক'ৰ পৰা আহিল একজনৰ হ'লে 6 বছৰ ইয়াত দুজন মাতকৈ ছোৱালী 6 বছৰ পিছত ছোৱালীৰ বয়স সমষ্টি ইমান দুজনৰ আছে দুজনৰ বাবে সেইকাৰণে 12 বছৰ দুজনৰ বাবে 12 বছৰ 6 আৰু 6 যোগ কৰিলে 12 হয় আমি 12 দি মাইনাছ কৰিম মাইনাছ কৰিলে আমি ইয়াত পাওঁ 42 বছৰ সৰুৰ মান ওলাব লগা হ'লে মা প্লাছ ছোৱালী সমষ্টি দুজনৰ বয়সৰ সমষ্টিটো মাইনাছ হ'ব ইয়াত আমি এতিয়া সৰু মানৰ উলিয়াব লগা হ'লে 42 মাইনাছ 18 এইটো আমি 2 ভাগ কৰিম যোগ মাইনাছ কৰিলে আমাৰ ইয়াত 28 পাওঁ 2 ভাগ কৰিলে আমাৰ 12 হ'ব ইয়াত গতিকে বৰ্তমান ছোৱালীজনীৰ বৰ্তমান বয়স কিমান আমাৰ ছোৱালীজনীৰ বয়স ওলাব দিছে বৰ্তমান ছোৱালীজনীৰ বয়স 12 বছৰ আমি এতিয়া বেলেগ এটা অংকলৈ আহিছোঁ আমি ইয়াত পঢ়ি চাওঁ কি আছে 5 বছৰ আগত পিতা আৰু সন্তানৰ বয়সৰ যোগফল আছিল 60 বছৰ বৰ্তমান সন্তানৰ বয়স 20 বছৰ হ'লে পিতাৰ বৰ্তমান বয়স কিমান আমাক পিতাৰ বৰ্তমান বয়স উলিয়াব দিছে আমি ইয়াত 60 বছৰটো আমি ল'লোঁ 60 বছৰ ইয়াত দিছে 5 বছৰ আগত হ'লে যোগ 10 বছৰ আপোনালোকে বুজিব পৰা 10 হোৱাৰ কাৰণ হ'ল 5 বছৰ আগত পিতাৰ বয়স 5 বছৰ আৰু সন্তানৰ বয়স 5 বছৰ আমাৰ যোগ কৰি 10 বছৰ হ'ল ইয়াত যোগ কৰিলে 70 বছৰ 60টো সমষ্টি যোগফল দিয়া আছে 60 আৰু ল'ৰাৰ 5 বছৰ বাইপাকত 5 বছৰ মিলি আমি 10 বছৰ 60 আৰু 10 70 বছৰ আৰু ইয়াত বৰ্তমান সন্তানৰ বয়স 20 বছৰ আমি 70ৰ পৰা 20 মাইনাছ কৰিলোঁ আমাৰ ইয়াত থাকিব 50 বছৰ এইটোৱে হ'ল পিতাৰ বৰ্তমান বয়স 50 বছৰ আমাৰ আজিৰ অংক এইকেইটাই আছিল আপোনালোকৰ এই অংকটো ভিডিঅ'টো চাই ভাল লাগিব নিশ্চয় আৰু নতুন ভিডিঅ'বিলাক চোৱাৰ বাবে মোৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাওক আৰু নতুন ভিডিঅ'বিলাক পাই থাকক